66 ফুট ওখ কলগছজোপা আপুনি কেতিয়াবা দেখিছেনে? অভিযানখনত কিছুমান শব্দ আছে যিবোৰে মানুহৰ মনৰ এক গভীৰ কোণত হঠাৎ এক অবুজ ভাৱৰ বীজৰ অংকুৰণ ঘটায়। তেনে শব্দবোৰৰ বীজৰ পৰাই সাহিত্যিকে আৰু গীতিকাৰে সাহিত্য আৰু গীতৰ বিশাল পথাৰখনত বৃহৎ বৃক্ষৰ সৃষ্টি কৰে। তেনে শব্দবোৰৰ এটা হৈছে ৰহস্য। হয়, এই শব্দটোৱে বহুত ঠাই ভ্ৰমণ কৰি নিৰ্দিষ্ট স্থান দখল কৰি আমাৰ মনত আজীৱন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এই শব্দটোৱে এৰা নাই প্ৰকৃতিৰ জগতখনকো। সেয়া প্ৰকৃতিৰ এক ৰহস্যময়ী সৃষ্টি, এজোপা কলগছ, যাৰ নাম মুছা ইনগেন্স। নিউজিনিয়াৰ গ্ৰীষ্মপ্ৰধান পৰ্বতীয়া হাবিৰ এই কলগছজোপাৰ বৰ্ণনাই আপোনাক যি চমক দিব, সেয়া আপোনাৰ পাহৰণিৰ গৰ্ভত ডুবি যোৱাটো অসম্ভৱ। এই গছজোপাৰ উচ্চতা প্ৰায় 66 ফুট, যাক দেখিলেহে বিশ্বাসত ল'ব পাৰি। ইয়াৰ গা গছৰ ব্যাস প্ৰায় 3 ফুট। এই জন্ম দিয়া কলৰ থোকটো প্ৰায় 49 ফুট দীঘল হয়। এই গছজোপাত লাগে প্ৰায় 300টা কল। ই দিয়া কলবোৰৰ মুঠ ওজন প্ৰায় 60 কেজি। কলবোৰ সিজাই খোৱা হয়। সঁচাই এক প্ৰকৃতিৰ ৰহস্য, যাক ভেদ কৰাটো সহজ নহয়। আজব নিউজ টাইমছ গুৱাহাটী।